সমন্বয় শান্তিৰে প্ৰকৃত গণতন্ত্ৰ প্ৰতিষ্ঠা কৰি হিন্দু মুছলমান বড়ো অনাবড়ো ট্ৰাইবেল নন ট্ৰাইবেল আমি সকলোৱে ভাৰতীয় নাগৰিক হৈ ভাৰতীয় নাগৰিক হিচাপে আমাৰ যে অধিকাৰ সেই অধিকাৰটো পাবলৈ যেন আমি সক্ষম হওঁ ইয়াৰ কাৰণে আমি আজি অস্তিত্বৰ যুগত নামি পৰিছো। আজিৰ এই অস্তিত্ব যুগৰ আদৰণীয় সভাখন পৰিচালনা কৰা আমাৰ এই ব্লকৰ সাধাৰণ সম্পাদক বিনোদ চেত্ৰী ডাঙৰীয়া, উপস্থিত আমাৰ এই ব্লকৰ সভাপতি ডাঙৰীয়া, প্ৰাইমাৰীৰ ডিচিডিচিৰ ব্লকৰ সকলো নেতা আৰু নেত্ৰীসকল, আমাৰ এই সময়ত ভলণ্টিয়াৰ ফৰ্চ নামেৰে জনাজাত বড়ো আন্দোলনৰ সময়ত নেতৃত্ব কৰা এজন সুদক্ষ নেতা জৰ্জ ইছলাৰী ডাঙৰীয়া আৰু সকলো ডাঙৰভঙা অঞ্চলৰ আই মাতৃসকল, ভাতৃসকল, অস্তিত্বৰ যুঁজ, মুছলমানসকলৰ ভাষা, সংস্কৃতি, ৰীতি নীতি, মাটিৰ অধিকাৰ, মাতৃৰ অধিকাৰ আৰু আমাৰ সংস্কৃতি, ৰীতি নীতি, অধিকাৰৰ যুঁজ, যিটো যোৱা 17 বছৰে হাগ্ৰামা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ BPF-ৰ এজন সিদিনালৈকে MCA হৈ থকা কি নাম আছিলে BPF MCA জেমছ বসুমতাৰী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ মুছলমানসকলৰ অস্তিত্বটো বিলীন হৈ গৈছিল, বড়োসকলৰ অস্তিত্ব বিলীন হৈ গৈছিল, গোৰ্খাসকলৰ অস্তিত্ব বিলীন হৈ গৈছিল। আমাৰ আদিবাসী, সান্তালী, ৰাভা, গাৰো, সূত্ৰধৰ, ৰাজবংশী সকলো জাতি জনগোষ্ঠীৰ ভাষা, সংস্কৃতিৰ ৰীতি নীতিৰ লগত আমাৰ মাটি আৰু মাতৃৰ অস্তিত্ব বিলীন হৈ গৈছে। আমি নৰকৰ যন্ত্ৰণা ভুগি আছিলো। আল্লাহৰ আশীৰ্বাদযুক্ত আমি মানৱ ৰূপে BTC অঞ্চলত এখন কাউন্সিলৰ ভিতৰত আমি প্ৰকৃত ভাৰতীয় গণতান্ত্ৰিক এখন চিষ্টেমত গণতান্ত্ৰিকভাৱে ভাৰতীয় হিচাপে আমাৰ যি অধিকাৰ, এই অধিকাৰৰ পৰা আমি বঞ্চিত হৈছিলো। 17 বছৰে পূৰ্ণিমা ৰাতি বিচাৰি আহিছিলো। অমাৱস্যা ৰাতিৰে পৰিপূৰ্ণ এই যোৱা 17 বছৰত আমি মুছলমানসকলে বড়ো গাঁৱত যাব নোৱাৰিছিল। বড়োসকলৰ চকু দি কথা ক'বলৈ সক্ষম হোৱা নাছিল। বৰিষ্ঠ এজন নেতা ৰাফিকুল ইছলাম ডাঙৰীয়া, যিজনে APMCৰ ফাউণ্ডাৰ প্ৰেচিডেণ্ট আছিল, এখেতৰ নিচিনা ব্যক্তি এজনক দিন দুপৰীয়া BPF-ৰ সময়ত হত্যা কৰা হৈছিল। এই হত্যাকাৰী ৰাফিকুল ইছলামৰ হত্যাৰ লগত জড়িত থকাৰ কাৰণে জেলত সোমাব লগা হৈছে। তেনেকুৱা ব্যক্তিক আজি BPF বাহিনীয়ে হাগ্ৰামা ডাঙৰীয়াই BPF দলৰ পৰা কেণ্ডিডেট বাছি আজি মুছলমানসকলক তুলনা কৰিব বিচাৰিছে। মুছলমানসকলৰ অস্তিত্ব ৰক্ষাৰ কাৰণে যি সময়ত আমি সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত, UPPL দলৰ নেতৃত্বত এই 5 বছৰৰ আকৌ উদ্ধাৰ হ'বলৈ সক্ষম হৈছো। যি বড়ো আৰু মুছলমানৰ সম্পৰ্ক 800 বছৰীয়া, এই 800 বছৰীয়া আমাৰ যি পৰম্পৰা, আমাৰ সম্পৰ্ক, বড়ো মুছলমানৰ তেজৰ সম্পৰ্ক থকা, আমাৰ ভাষাৰ সম্পৰ্ক থকা, আমাৰ সংস্কৃতিৰ সম্পৰ্ক থকাটো যোৱা 17 বছৰে BPF আৰু জেমছ বসুমতাৰী সিহঁতৰ নিচিনা নেতৃত্বত, নেতাবিলাকৰ নিচিনা নেতৃত্বত আমি কিন্তু আঁতৰে থাকিব লগা হৈছে। বিকল্প ৰাস্তাও নাছিল। জেমছক ভোট নিদিলে, হাগ্ৰামা বাহিনীক ভোট নিদিলে
ৰাতি ৰাতি যদি কিবা এটা কয় সোপা ধৰা পঠিয়াই দিছিল সেই সোপা ধৰাবিলাকৰ কাৰণে আমাৰ নিজৰ অস্তিত্বটো ৰক্ষা কৰিবৰ কাৰণে দিন দুপৰতে আমি তলা বান্ধি নঙলাটো বন্ধ কৰি পেলাই ঘৰৰ ভিতৰত সোমাই থাকিব লগা হৈছিল। আমাৰ ল'ৰা ছোৱালীবোৰে স্কুলত যাব নোৱাৰিছিল। আমাৰ পিতা আমাৰ ভাতৃবিলাকে বজাৰত যাওঁতে বজাৰৰ পৰা ঘূৰি আহিব নে নাহিব আমাৰ চিন্তা হৈছে। যোৱা 5 বছৰে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আপুনি হিন্দু হয় না মুছলমানে হয়, ইছলামে হয় না খ্ৰীষ্টিয়ানে হয়, বড়ো হয় না অনাবড়ো হয়, ট্ৰাইবেল হয় বা নন ট্ৰাইবেল হয়, আপোনাক কোনো সুধিবলৈ নাহে। দিন ৰাতি 24 ঘণ্টা ঘূৰিয়ে থাকক, আমি সকলোৱে কামত লিপ্ত হৈ থাকিম। সেই কাহানী দিনৰ নিচিনা এই বাংগাল কৰ পৰা আহিছে বুলি আজিৰ দিনত কোনো বড়ো মানে মুছলমানসকলে সুধিবলৈ নাহে। ৰাইজ যেতিয়ালৈকে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত UPPL দলে এই BTC অঞ্চলৰ হিন্দু মুছলমান বড়ো অনাবড়ো 26টা জাতি জনগোষ্ঠীৰ 35,84,000 মানুহক নেতৃত্ব দিব, তেতিয়ালৈকে যি পাৰ্টীয়ে যি মানুহবিলাকে জাতি আৰু ধৰ্মক লৈ পেলাই বিভাজন কৰি ৰাজনীতি কৰিব বিচাৰিছে, মাটি আৰু ধৰ্মক লৈ পেলাই ইলেকশ্যন কৰিবলৈ বিচাৰিছে, সেইবোৰৰ পৰা মুক্ত দিম বুলি আমি প্ৰতিশ্ৰুতি দিছো। তেতিয়ালৈকে প্ৰমাণ কৰা থাকিব আপুনি হিন্দু হওক বা মুছলমানে হওক, এজনেই ভাৰতীয় নাগৰিকক এই অঞ্চল পৰা বহিষ্কাৰ কৰা নহব। আপোনালোকক আমি প্ৰতিশ্ৰুতি দিছো। অলপ আগতে আমাৰ জেমছ বসুমতাৰী আহি পেলাই গুচি গল। আমাৰ ইয়াত চাগে বিজেপি ছাপোৰ্টাৰো আছে, BPF ছাপোৰ্টাৰো আছে, মেক্সিমাম UPPL ছাপোৰ্টাৰ মোৰ বিশ্বাস আছে। বিভিন্ন দল সংগঠনৰ মানুহবিলাকে ইয়াত উপস্থিত আছে। কালি যদি জেমছ বসুমতাৰীয়ে মই অহাটো শুনি যদি এতিয়াই জেমছ বসুমতাৰী আহে, আপোনালোকে সকলোৱে দলে দলে গৈ পেলাই জেমছক সোধক। অল্প 2 মিনিট 5 মিনিট হ্যাঁ আজানটা শেষ হোক। নাই নাই এই বস আন বাড়তে কে
ও আরেক কারণে আস না, ওই কারণে কাজ করুন। আই মাতৃসকল, পিতৃস্বৰূপ জ্যেষ্ঠ ভাতৃসকল, এটা কথা আপোনালোকে জেমছে আহিলে সুধিব, আজিয়ে সুধিব। এতিয়া জেমছে মোৰ পিছে পিছে যেতিয়া ঘূৰি আহিব আপোনালোকে লিখি লওক, ভিডিঅ' কৰক, সকলো ভিডিঅ' কৰক, অডিঅ' কৰক, ৰেকৰ্ডিং কৰক আৰু প্ৰশ্ন কৰক। 2012 চনৰ প্ৰদ্যুৎ বৰাই PIL কেছ নাম্বাৰ 78/2012 PIL কেছ নাম্বাৰ 78/2012 চনত আমাৰ প্ৰদ্যুৎ বৰাই BTCত আছে 19টা ট্ৰাইবেল বেল এণ্ড ব্লক। সেই 19টা ট্ৰাইবেল বেল এণ্ড ব্লকত লাখ লাখ নন ট্ৰাইবেল মানুহে ইনক্ৰছ কৰি পেলাই বেল এণ্ড ব্লকটো ধ্বংস কৰিছে। গতিকে হাইকোৰ্ট, মহামান্য হাইকোৰ্টক অনুৰোধ কৰিছে সেই 19টা বেল এণ্ড ব্লকটো নন ট্ৰাইবেলসকলৰ পৰা ৰিকভাৰ কৰি ট্ৰাইবেলসকলক উঠাই দিব লাগে বুলি আবেদন কেছ কৰিছে। কেছ মৰ্মে হাইকোৰ্টে হাগ্ৰামা ডাঙৰীয়াক প্ৰশ্ন কৰিলে, কিন্তু এই সময়ত কোন আছিল ৰাইজ? 2012 চনত কোন আছিল? হাগ্ৰামা প্ৰশ্ন কৰিছে হাইকোৰ্টে, মিষ্টাৰ হাগ্ৰামা, PIL কেছ নাম্বাৰ 78/2012 2012 চন এই কেছৰ মতে আপোনাৰ 19টা বেল এণ্ড ব্লকত লাখ লাখ ইনক্ৰছাৰে ট্ৰাইবেল বেল এণ্ড ব্লকটো ইনক্ৰছ কৰিছে বুলি কেছ দিয়া হৈছে। আপোনাৰ চৰকাৰে কিমান নন ট্ৰাইবেল মানুহে ইনক্ৰছ কৰিছে? আপোনালোকে শুনিব দেই, নন ট্ৰাইবেল শব্দ ব্যৱহাৰ কৰিছে, ইনক্ৰছাৰ, নন প্ৰটেক্টেড কমিউনিটি ইনক্ৰছাৰসকলক। আমাৰ হাগ্ৰামা ডাঙৰীয়াই উত্তৰ দিছে, হাইকোৰ্টে ৰিপৰ্ট দিছে 2019 চনৰ 4 নৱেম্বৰ। ৰাইজ আপোনালোকে সকলোৱে শুনিব, পানী খাবলৈ পাব, চিন্তা নকৰিব। আমাৰ জীৱনটো এক গিলাচ পানী নোহোৱাৰ কাৰণে ধ্বংস নহয়, কিন্তু আমি যেতিয়া অধিকাৰৰ পৰা ধ্বংস হৈ যাব, অধিকাৰৰ পৰা আমি বঞ্চিত হব, আমাৰ মুছলমান জাতি বিলুপ্ত হৈ যাব। ইয়াৰ কাৰণে আপোনালোকে সকলোৱে গুৰুত্ব দি শুনক। হাগ্ৰামা ডাঙৰীয়াই কৈছে, সার্ভে করিলে 1,17,000 মুসলমানে 19টা বেল এণ্ড ব্লকৰ 3,50,000 বিঘা মাটিতে দখল কৰি ৰাখিছে। গতিকে হাগ্ৰামাই ৰিপৰ্টত কৈছে, সেই ৰিপৰ্ট মৰ্মে আমাৰ মহামান্য হাইকোৰ্টে 1,17,000 ইনক্ৰছাৰক ইভিকশ্যন কৰি পেলাই 3,50,000 বিঘা মাটিটো ৰিকভাৰ কৰিব পাৰে। আমার প্রশ্ন আহিছে, এতিয়া হাগ্ৰামাক প্ৰশ্ন কৰক, ঠিক আছে, হাইকোর্টের অর্ডার দিয়াতো আপনি রিপোর্ট দিয়াতো আমি শুনিলো, এতিয়া আপনি কওক এই 1,17,000 ভিতৰত ইনক্ৰছাৰ হিচাপে কেৱল মাত্ৰ কিয় মুছলমান হবলৈ সক্ষম হয়? 1,17,000 মুছলমান ফেমিলি জন নহয় ফেমিলি, কোনবা আহমেদৰ ফেমিলি, কোনবা আলীৰ ফেমিলি, কোনবা বক্তাৰৰ ফেমিলি, XYZ। এই 1,17,000 মুছলমানক বেল এণ্ড ব্লকৰ পৰা ইলেকশ্যন কৰি খেদিব লাগে বুলি 4 নৱেম্বৰ 2019 মহাশয় জয়ন্ত বাবু, হাগ্ৰামা বাবু, আপুনি কিয় ৰিপৰ্ট দিলে? সেই প্ৰশ্নৰ উত্তৰটো খোজক আপোনালোকে। 2 নম্বৰ কথা, আমার অসমত ইলেকশন হয়ে আছে, বিটিসিতে ইলেকশন হব লাগে বলে কৈছে বহুত পলিটিক্যাল পার্টিয়ে, কিন্তু সিদিনাখনলৈকে যেতিয়া আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই চিফ হৈ আছে, আমি নিশ্চিতভাৱে সকলো জাতি জনগোষ্ঠীক বসবাসলগীয়া ভাৰতীয় নাগৰিক হিচাপে অধিকাৰটো দিয়া হৈছে। আমি কৈছো
কোনবা ৰাষ্ট্ৰীয় দলে কোনবা আঞ্চলিক দলে বিটিসি অঞ্চলক ইলেকশন কৰিব লাগে বলে কলে আমাৰ বিটিসিৰ চৰকাৰে ইলেকশন নকৰে কিয়নো আমি সকলোৱে ভাৰতীয় আপুনি ইছলাম হ'ব পাৰে আপুনি হিন্দু হ'ব পাৰে আপুনি বড়ো হ'ব পাৰে আপুনি নন বড়ো হ'ব পাৰে কিন্তু আপুনি ভাৰতীয় মুছলমানক বাদ দি পেলাই বড়ো সমাজ কৰিব নোৱাৰে ইছলামক বাদ দি পেলাই হিন্দু সমাজ কৰিব নোৱাৰে খ্ৰীষ্টানক বাদ দি পেলাই ইছলাম সমাজ কৰিব নোৱাৰে সেইটো কাৰণে আমি কৈছো বিটিআৰৰ মাটিৰ বিভাগটো ট্ৰেন্সফাৰ আছে ইয়াত অসম চৰকাৰৰ হাত দিবলৈ অধিকাৰ নাই ৰাইজ অসম চৰকাৰৰ হাত দিবলৈ আমাৰ অধিকাৰ নাই এই অধিকাৰটো আমাৰ হাতৰ মুঠিত আছে আমি হিন্দু মুছলমান বড়ো অনাবড়ো সকলো একগোট হ'ব লাগিব আৰু এই অধিকাৰটো আমাৰ হাতত তুলি ৰাখিব লাগিব দ্বিতীয় প্ৰশ্নটো কৰক এতিয়া 11 জুলাই আৰু 11 আগষ্ট আজি সেপ্টেম্বৰৰ 2 তাৰিখ ন 11 আগষ্ট আৰু 11 জুলাই 11 আগষ্ট জুলাই কোকৰাঝাৰ ডিসি বাইদেউৰ ওচৰত 11 আগষ্ট কোকৰাঝাৰ ডিসি ছাৰৰ ওচৰত আমাৰ গাঁৱৰ দেখে হাগ্ৰামা ডাঙৰীয়াৰ এডভাইজাৰ জেমছ বসুমতাৰীৰ এডভাইজাৰ আৰু এখেতসকলৰ সঠিককৈ আহি পেলাই মেমৰেণ্ডাম দিছে মেমৰেণ্ডাম কি কয় শুনি স্মাৰক পত্ৰ দিছে কৈছে ডিসি মহাশয় দৰখাস্ত দিছে দৰখাস্ত আমাৰ অসমীয়া চিম্পুল ভাষাত দৰখাস্ত দিছে যে ডিসি মহাশয় অসমত যত নেকি ইলেকশ্যন হৈ আছে অসমত যত নেকি ইলেকশ্যন হৈ আছে আৰু আমাৰ বিটিচিটো 2019 4 নৱেম্বৰত হাগ্ৰামা ডাঙৰীয়াই ৰিপৰ্ট দিছে যে 1,17,000 মুছলমানে ট্ৰাইবেলসকলৰ 3,50,000 বিঘা মাটিটো দখল কৰিছে এই সুযোগতে যত নেকি অসমত ইলেকশ্যন হৈছে আমাৰ বিটিচি অঞ্চলতো যি প্ৰমাণ বড়ো মুছলমানসকলক সুৰক্ষা দিছে যি প্ৰমাণ বড়ো হিন্দু মুছলমান বড়ো অনাবড়ো সকলোকে ভাৰতীয় নাগৰিক হিচাপে অধিকাৰ দিছে এই 1,17,000 মুছলমানক ৰিপৰ্ট দিয়া মতে বাছি বাছি ইলেকশ্যন আজিয়ে কৰিব লাগে বুলি বিটিএফে স্মাৰক পত্ৰ বা দৰখাস্ত দিছে এতিয়া 2 নম্বৰটো প্ৰশ্ন কৰক কোনটো যুক্তিত যি মুছলমানে বিটিএফৰ অক্সিজেন হয় যি মুছলমানে বিটিএফৰ হাওঁফাওঁ হয় যি মুছলমানে বিটিএফৰ ত্ৰাণকৰ্তা হয় 17 বছৰে অক্সিজেন দি আহি থকা 17 বছৰে ত্ৰাণকৰ্তা ৰূপে বিটিএফক বচাই অহা মুছলমানক 1,17,000 মুছলমানক বিটিচিৰ পৰা খেদিব লাগে বুলি কিয় আবেদন কৰিলে দৰখাস্ত দিয়া এই প্ৰশ্নটো কৰক জেমছে আহিলে কৰিব না আপোনালোকে আজি জেমছে এতিয়া চাগে ইয়াত জেমছৰ মাকি বলে কয় নহয় মাকি কিবা গেলা গন্ধ বা ভাল গন্ধ থাকে দিয়া হয় জেমছৰ ইয়াত মাকিবিলাকে বহি আছে কিজানি বড়ো ভাষাত থাম্ফৈ বুলি কয় থাম্ফৈ এই থাম্ফৈবিলাকক প্ৰশ্ন কৰক কিয় 1,17,000 মুছলমানক ইলেকশ্যন কৰিব লাগে বুলি 11 জুলাই আৰু 11 আগষ্ট দিনাখন ডিসি বাইদেউ কোকৰাঝাৰ ডিসি ছাৰ চিৰাঙত আবেদন কৰিলে এই প্ৰশ্নটো কৰক 3 নম্বৰটো প্ৰশ্ন কৰক ভাৰত স্বাধীন হৈ গ'ল 59 বছৰ হৈ গ'ল কংগ্ৰেছে হওক বা বিজেপিয়ে হওক যি পাৰ্টিয়ে নহওক কিয় বা বিজেপিয়ে নহওক কিয় কোনো দিনে 5 বছৰৰ আগত যিমানখিনি আমাৰ 74 years পাৰ হৈ গ'ল 74 টো কি কয় 70 বছৰ পাৰ হৈ গ'ল মই অসমীয়া মিডিয়াত কথা নাই মোৰ শব্দবোৰ নাহে মোৰ বাক্যবোৰ 70 বছৰ হৈ গ'ল 70 বছৰত 17 বছৰ বিজেপিৰ হাতত আছিল বিজেপি কিন্তু মাটিৰ পাত্তা দিয়া নাছিল দিছে যে কামে দিয়া নাছিল ইয়াতে মহা ত্ৰাণকৰ্তা ৰূপে আমাৰ মুছলমান বিজেপিৰ লিডাৰবিলাকে আছে
1 বিঘা কিন্তু আমাৰ ঈদগাহ কবৰস্থানৰ নামত মাটিৰ পাট্টা দিবলৈ সক্ষম হোৱা নাই। আমাৰ চৰকাৰে দিছে যোৱা 26 তাৰিখে আমাৰ যেতিয়া MCC-টো হ'বলৈ গৈ আছিল লাষ্ট মুহূৰ্তত 19জন মুছলমান নামৰ অঞ্চলৰ 19জন নামৰ মাটিৰ পাট্টা আমি দিছো 19জন ফেমিলি। এতিয়া প্ৰশ্ন আহিছে দ্বিতীয় 3 নম্বৰ প্ৰশ্নটো চাব দেই একেবাৰে বহুত গুৰুত্বপূৰ্ণ মুছলমানসকলক দ্বিতীয়তে কি কৰিবলৈ গৈ আছে। দ্বিতীয়ৰ দিনত কিমান মাটি দিছে যায় আপোনালোকে জানেনে? দিয়া নাই। দ্বিতীয়তে বড়োকো মাটি দিয়া নাই, মুছলমানকো দিয়া নাই, হিন্দুকো দিয়া নাই, ইছলামকো দিয়া নাই, খ্ৰীষ্টিয়ানকো দিয়া নাই, সৎসংগী কৃষ্ণগুৰু বুদ্ধিষ্ট জৈন কাকো দিয়া নাই। 1623টা DPF-ক দিছে। 17 বছৰত 1623টা ব্যক্তি দিছে, তেওঁলোক চব DPF-ৰ মানুহ। 2023 চনত মনত ৰাখিব আপোনালোকে জানেনে 2012 চনত কি ঘটনা হৈছিল? জানে সকলো জানে 2012 চনত হাগ্ৰামাৰ দিনত হিন্দু মুছলমান বড়ো মুছলমান কনফ্লিক্ট হৈছিল নে নাই? এই সময়ত কোকৰাঝাৰত দাউৰাইঘাট নামৰ এখন গাঁও আছে। সেই দাউৰাইঘাট গাঁৱত কিমান ফেমিলি আছে মুছলমান ফেমিলি জানে? মোৰ মুখস্থ আছে 161টা মুছলমান ফেমিলি। সেই দাউৰাইঘাটৰ মুছলমান ফেমিলি বিলাকে হাগ্ৰামাৰ ভয়ত দ্বিতীয়ৰ ভয়ত সংখ্যাত ভুগি পেলাই থাকিব নোৱাৰি আশ্ৰম কেম্পত থাকিব লগা হৈছে, হয় না? আশ্ৰম কেম্পত এই আশ্ৰম কেম্পত 161টা মানুহ আছে, ফেমিলি আছে, মুছলমান ফেমিলি। এই 161টা 153 ফেমিলি গাঁৱত 161 ফেমিলি আমি একদিনতে মাটিৰ পাট্টা দিছো। এতিয়া প্ৰশ্নটো আহিছে BPF-ৰ দিনত 1600 মানুহক মাটি দিছে, আমি 3,66,000 মানুহৰ মাটিৰ সমস্যা সমাধান কৰিছো। এতিয়া কৈছে বড়ো গাঁৱে গাঁৱে গৈ পেলাই হাগ্ৰামাই কৈ আছে, জেমছে গৈ পেলাই কৈ আছে বড়ো গাঁৱে গৈ আপোনালোকৰ ইয়াত বহুত বড়ো মুছলমান মানুহে বড়ো ভাষা জানে, জানে না নাজানে? জানে। আপোনালোকে জেমছৰ পিছে পিছে বড়ো মুছলমান মানুহ বড়ো ভাষা জানা মুছলমান মানুহক পঠিয়াব। জেমছে কৈছে যে আমাৰ UPPL-ৰ দিনত যি 3,66,000 মানুহক মাটিৰ পাট্টা দিলে তাৰে ভিতৰত বহুত মুছলমান মানুহকো দিলে, নেপালীকো দিলে, হিন্দুকো দিলে, খ্ৰীষ্টিয়ানকো দিলে, গীৰ্জাৰ নামত দিলে, মছজিদৰ নামত দিলে, ঈদগাৰ নামত দিলে, কবৰস্থানৰ নামত দিলে, কালী মন্দিৰ, দুৰ্গা মন্দিৰ, লক্ষী মন্দিৰ সকলোতে দিলে। এই মাটিবোৰ যি মাটিবোৰ বড়োসকলৰ মাটি বুলি BPF এতিয়া কৈ আছে। জেমছ বসুমতাৰীয়ে কৈছে 3,66,000 পৰিয়ালক যে মাটি দিছে তাৰে 50% নন বড়ো। এই নন বড়োসকলক যে মাটি দিছে জেমছে কোৱা হাগ্ৰামাই কোৱা হিচাপে বড়ো গাঁৱে গাঁৱে বড়োসকলক কৈছে এইবাৰ বড়োসকলৰ উদ্ধাৰৰ কাৰণে UPPL-ৰ পৰা বড়োসকলক উদ্ধাৰ কৰিবৰ কাৰণে আপোনালোকে BPF-ক ভোট দিয়ক বুলি কৈছে। আৰু কৈছে যিমানখিনি জেনেৰেল মানুহক মাটি দিয়া হৈছে আমাৰ চৰকাৰ আহিলে, BPF-এ কোৱা কথা দেই, সিহঁতৰ চৰকাৰ আহিলে বোলে প্ৰথম চৰকাৰৰ প্ৰথম এক্সিকিউটিভ কাউন্সিল মিটিঙৰ প্ৰথম এজেণ্ডাটো হ'ব যিমানখিনি মুছলমানক মাটি দিছে চব কেঞ্চেল কৰা। যি মাটিটো UPPL দলৰ নেতৃত্বত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত মাটিৰ পাট্টা দিছে মুছলমানসকলৰ ঈদগাহ নামত, কবৰস্থানৰ নামত আৰু মছজিদৰ নামত, সেই মাটিটো কিয় কেঞ্চেল কৰিব বিচাৰিছে বুলি আপোনালোকে প্ৰশ্ন কৰক। 3 নম্বৰ প্ৰশ্ন পাৰিবনে কৰিবলৈ? প্ৰশ্ন কৰক। এতিয়া যদি কোনোবা BPF-ৰ লিডাৰ আছে বুকু ফুৰাই আহক মোৰ লগত ডিবেট কৰিবলৈ, আহক। যদি আছে এতিয়া 5 মিনিট সময় দিম না, সিহঁতৰ হিম্মত নাই। আপোনালোকে জানে ডক্টৰ আলী আহমেদ কোন? ডক্টৰ আলী আহমেদটো
Yeah, he is brother of Hagrama. Hagramar ekte right hand asil Musalman Homazor hoi pelai. Ekete RNC president asil jetia. Ekete nominated member dia hoi. Hagramai ki mothe janene? এক বোতল মদর দাম হাগরামে খোয়া মদর দাম তো 1,03,000 টাকা বাপরে বাপ জাম্বা মানে তো দেখুন যে জাম্বা কিন্তু মোটে 1,03,000 খায় আর কি করে দিনত কে বোতল খায় জানে 4 বোতল মদ খায় জাম্বা হাগরামে 4 বোতল এক বোতল মদর দাম যদি 1,03,000 4 বোতল কি মানবো 4,12,000 টাকা এক মাহ কিমান কোটি টাকার মদ খায় 1,20,00,000 টাকার মদ খায় এক মাহ 1,20,00,000 টাকার মদ খায় হাগরামার দরবার তোমার আসলে জানে 47,000 মাহ 47,000 টাকার মানুষ তো কেনেকে 1,20,00,000 টাকার মদ খায় কিন্তু আপনার টাকা মোর টাকা হিন্দুর টাকা মুসলমানের টাকা বড়র টাকা অনাবর টাকা সকলের টাকা আছে কিন্তু কত কোটি 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 খাই হেড কৰি পেলাই আৰু 3,000 কোটি টাকা আমাৰ ধাৰ কৰি থৈ গৈছে এই ধাৰৰ বোজাটো ভাবিব নালাগে এইটো কেৱল মাত্ৰ বড়সকলৰ ধাৰ নহয় আপুনি মুছলমানেই হওক বা বড়ই হওক অনাবৰে হওক বা হিন্দুৱে হওক আপোনাৰো ধাৰ কিয়নো আপুনি বিদ্যাৰ বাটি এই ডক্টৰ আলী আহমেদে যেতিয়া হাগৰামা ডাঙৰীয়াই এক বোতল মদৰ দামটো 1,03,000 টাকাৰ এক বাৰতে খাই দিয়ে তেতিয়া ডক্টৰ আলী ডাঙৰীয়াই হাগৰামাক আমলেট বনাই দিছে কিটচেনৰ সোমাই পেলাই আমলেট ডক্টৰ আলী আহমেদে মদ খাইছে নে খোৱা নাই মই নাজানো দেই পাব লাগিব আল্লাহ এনেও অভিশাপ দিব মোক নাজানা কথা মই নকওঁ কিন্তু ডক্টৰ আলী আহমেদে হাগৰামাই মদ খালে মানে কিটচেনত সোমাই পেলাই সি আমলেট বনাইছে এই ডক্টৰ আলী আহমেদৰ গাঁৱত এজনে উঠিপিয়েল নাছিল কিন্তু আমি আমার উঠিপিয়েল ধরে মোর নিজ হাতেৰে ডক্টৰ আলী আহমেদ গাঁৱৰ আমাৰ বাবুবিল গাঁও জানে আপোনালোকে ডক্টৰ আলী আহমেদৰ গাঁওটো বাবুবিল সেই বাবুবিলৰ ঈদগাহ আৰু মছজিদৰ মাটি মই ৰেজিষ্টাৰ কৰি দিছো মোৰ নিজ হাতেৰে কিন্তু ডক্টৰ আলী আহমেদে 17 বছৰ দ্বিতীয়বাৰ ৰাইট হেণ্ডৰ থাকিও মুছলমানৰ নিজৰ গাঁৱৰ ঈদগাহ আৰু মছজিদৰ মাটি ৰেজিষ্টাৰ কৰিব সক্ষম হোৱা নাই এতিয়া শ্ৰদ্ধেয় ৰাইজ যি মুছলমানে বিপিএফৰ হাওফাও যি মুছলমানে বিপিএফৰ অক্সিজেন যি বিপিএফৰ মুছলমানৰ বিপিএফৰ যি মুছলমানে বিপিএফৰ ত্ৰাণকৰ্তা এই মুছলমানক তেওঁলোকে কিন্তু বিদ্ৰোহ কৰি আহিলে আজি ইলেকশ্যন কৰি দিব লাগে বুলি অৰ্ডাৰ দি আহিছে এতিয়া তেনেকুৱা ব্যক্তিসকলক জেমছ বসুমতাৰী হাগৰামা মহিলাৰ আপোনালোকে ভোট দিব না কিয়নো আমি সংকটত পৰিছো অস্তিত্বৰ সংকটত পৰিছো আমার মুসলমান মাতৃভাষা সংস্কৃতি রীতিনীতি সংকটত পৰিছে আমার মাটি আৰু মাতৃ আমি জাতিৰ সংকটত পৰিছো এই জাতিৰ সংকট এই মাতৃৰ সংকট এই মাটিৰ সংকট আমি ৰক্ষা কৰিবৰ কাৰণে আপুনি মুছলমানে হওক বা হিন্দুৱে হওক আমি একগোট হৈ পেলাই আজি শত্ৰুৰ বিৰুদ্ধে থিয় হ'ব লাগিব আৰু নিজৰ ভাষা সংস্কৃতি ৰীতিনীতি জীয়াই থকাৰ কাৰণে আমি কাম কৰিব লাগিব ছয়দিনৰ নাঙলভঙা অঞ্চলৰ আমাৰ আই মাতৃসকল পিতৃস্বৰূপ আমাৰ জ্যেষ্ঠ ভাতৃসকল কনিষ্ঠ ভাতৃ সকলোকে মই আপোনালোকক শ্ৰদ্ধা জনাইছো আপোনালোকৰ অনুৰোধ কৰিছো আজি সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ ইউপিপিএল দলে আমাৰ জ্যেষ্ঠ নেতাসকলে মোক বিশ্বাস কৰি পেলাই দুটা কনস্টিটুৱেন্সিত মোক দায়িত্বভাৰ দিছে এটাটো হ'ল 11 নম্বৰ বাওফুংগী 11 নম্বৰ বাওফুংগী 16,000 মুছলমান আছে 15,500 বড়ো মানুহ আছে আৰু তেনেকে বিভিন্ন সৰু সৰু জাতি জনগোষ্ঠী লৈ পেলাই প্ৰায় 47-48,000 মানুহ আছে তাৰে ভিতৰত আজি বাওফুংগী অঞ্চলৰ মুছলমানসকলে আজিলৈকে মাটিটো
59 বছৰ ভাৰত স্বাধীন হোৱাৰ পাছতো প্ৰায় 80 বছৰ হ'বলৈ আছে কোনো মানুহৰ মাটিৰ জুৰি পোৱা নাই। আমাৰ চৰকাৰে এই অঞ্চলবোৰত জুৰি কৰিছে, বহুতো মানুহ হিন্দু মুছলমান গাৰো ৰাভা নেপালীক আমি মাটি দিবলৈ সক্ষম হৈছোঁ, কিন্তু যোৱা 22 বছৰে তাত গণেশৰে আছিল, ইয়াত আছিল আমাৰ কি কয় 17 বছৰ আমাৰ জেমছে, তথাপিও 1 বিঘা মাটি দিবলৈ বিচৰা নাই। যি জেমছে যি হাগ্ৰামায়ে বড়ো মানুহক বড়ো জাতিক মাটি দিয়া নাই, সেই মানুহবিলাকে মুছলমানক মাটি দিয়া বুলি আপোনালোকে বিশ্বাস কৰে নেকি? কেতিয়াও নকৰে। এতিয়া কৈছে হাগ্ৰামাই আমাৰ চৰকাৰ আহিলে মাটি দিব বা জানবা বোলে কয়। জানবা তই 17 বছৰ কি কৰিছিল বুৰ্বক? ক'ত হৈ আছে তুমি? জেমছৰ নিচিনা বুৰ্বক মানুহে হাগ্ৰামাৰ নিচিনা বুৰ্বক মানুহক দায়িত্ববান দি পেলাই কলংক আমাৰ সমাজখনত আহিছে। আমাৰ যি 800 বছৰীয়া বড়ো মুছলমানৰ সম্পৰ্ক, সেই সম্পৰ্কটো শেষ কৰি পেলাইছে। আজি আকৌ আমি গঢ়িবলৈ সক্ষম হৈছোঁ, সমন্বয় গঢ়িছোঁ, ঐক্যতাৰে আমি শান্তি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছোঁ। প্ৰকৃত ভাৰতীয় গণতন্ত্ৰটো গণতান্ত্ৰিকভাৱে আমি পাবলৈ সক্ষম হৈছোঁ। এই গধূলি বেলাটো আমি মিটিং পাতি পেলাই হাঁহি মুখে বহি থাকিবলৈ সক্ষম হৈছোঁ। গতিকে আপোনালোক সকলোকে শুভেচ্ছা আগতীয়াকৈ দিলোঁ। আমি উঠি পেলাই জিকিছোঁ, 40টাত 32টা আমি জিকিম। মাত্ৰ আমাক গণতন্ত্ৰ হোৱাৰ কাৰণে 5টাটো আমি বিজেপিক দিম, 3টা মাত্ৰ বিজেপিক দিম। ঠিক আছে? 32টাটো আমি জিকিম। কিয়নো গণতন্ত্ৰ কি লাগে? কি লাগে গণতন্ত্ৰত? অধিকাৰ লাগে, অপজিশ্যনো লাগে। অপজিশ্যনে ক'ব মানিব লাগিব, তেলেঙ্গা তোমাৰ এই কামটো ভুল হৈছে, তেতিয়াহে আমি চিধা হ'বলৈ পাৰিম। তাৰ কাৰণে হাগ্ৰামা সিহঁতক আমি 5টা জিকাই পেলাই জাম্বাবিলাকক কোনাকে ধৰি ৰাখিম। সকলোকে ধন্যবাদ দি জ্ঞাপন কৰি মই বক্তব্য সামৰিছোঁ।